মই পথাৰলৈ বুলি আহি আছোঁ কাৰণ মোৰ পথাৰলৈ অহা পাল পৰিল, সেইবাবে মই পথাৰলৈ আহিছোঁ। এয়া চাওকচোন আজি ৰ'দটোৱে কি ধুনীয়াকৈ আকাশখন জিলিকাই তুলিছে, এটা সুন্দৰ দৃশ্য। এতিয়া মাত্ৰ সকলোফালে সেউজীয়া আৰু 2-3 মাহৰ পাছত সকলোফালে সোণালী ধাননিৰে ভৰি পৰিব। আৰু এই আমাৰ বৰমা, পেহী আৰু খুৰীয়ে ধুনীয়াকৈ কঠীয়া তুলি আছে কাৰণ চবফালে বোকা হৈ গৈছে। আৰু এইফালে চাওকচোন আমাৰ সোণাইখন যথেষ্টখিনি পানী বাঢ়ি গৈছে। সেয়া চাওকচোন খাকুখন ইমান ওখ কৰি দিছিল, তেওঁ খাকুখনৰ ওচৰ পালেগৈ পানীখিনি। আৰু মই আহি আছোঁ ঘাঁহ নিবলৈ, মানে গৰু কেইজনীক দিব লাগেতো। আৰু এইফালে চাওকচোন গৰুজনী কি ধুনীয়াকৈ আঙুলিটো চেলেকিবলৈ আহিছিল। আৰু মই এনেদৰে আহি আছোঁ, এনেদৰে চাওকচোন মোৰ ছাউণ্ডটো কিমান ওখ হৈ গৈছে। কিন্তু আকৌ মই মানুহটো ইমান ওখও নহয় দেই। আৰু মই এনেদৰে আহি আছোঁ, কিন্তু বৰ্তাই ঘাঁহ ক'ৰবাত কাটি থৈছিল আৰু মই বিচাৰি আছিলোঁ ক'ৰবাত। তাৰপিছত বিচাৰি কচাৰি গোটেই ঘাঁহখিনি আনি আমাৰ প্ৰথম দমৰাটোক দিলোঁ, তাৰপিছত আমাৰ সৰু সৰু পোৱালিকেইটাক দিলোঁ। তাৰপাছত মই গোটেই ঘাঁহখিনি দি ইহঁতকেইটাক দি থৈ আৰু আমাৰ গাইকেইজনীক দিবলৈ এনেদৰে ঘাঁহটো কঢ়িয়াই লৈ গৈ আছোঁ। আজিৰ ভিডিঅ'টো মাথো ইমানেই। যদিহে ভাল লাগে লাইক, কমেণ্ট আৰু নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ